পৰা গুৱাহাটীলৈ প্ৰায় 2800 কিলোমিটাৰৰ এক অগতানুগতিক যাত্ৰা। আমি কেতিয়াও ভবা নাছিলোঁ বাই ৰোড আমি এই যাত্ৰা কেতিয়াবা সম্পন্ন কৰিব লগা হ'ব, কিন্তু হ'ল। এই যাত্ৰাৰ কথা ক'বলৈ যাওঁতে আমি কিছুদিন আগলৈ ঘূৰি যাব লাগিব। আপোনালোকে সকলোৱে জানে 28 ফেব্ৰুৱাৰীত মোৰ স্বামী জুবিন কিছু অসুস্থ হৈ নেমকেয়াৰত ভৰ্তি হ'ব লগা হৈছিল আৰু প্ৰায় 10 দিনৰ চিকিৎসাৰ পিছত তেখেত যথেষ্ট সুস্থ হৈ উঠিল, কিন্তু আমি ভাবিলোঁ যে তেখেতক তেতিয়াও বহু জিৰণিৰ প্ৰয়োজন আছিল আৰু ডক্টৰেও সেই কথা কৈছিল। গতিকে জিৰণি ল'বৰ বাবে তেওঁক আমি মুম্বাইলৈ লৈ যোৱাটোৱে ভাল হ'ব। ইতিমধ্যে মুম্বাইৰ ডক্টৰ YA মাথিউছৱালাৰ লগত আমাৰ কথা বতৰা চলি আছিল। গুৱাহাটীত কেনেকুৱা ধৰণৰ চিকিৎসা হৈছিল, কেনেকুৱা ধৰণৰ মেডিচিন লৈছিল, তেওঁ ইয়াৰ ডক্টৰৰ সৈতে আলোচনা ইতিমধ্যে কৰিছিল আৰু তেওঁৰ টীমৰ সৈতে তেওঁ নেমকেয়াৰ হস্পিটেললৈ আহিও গৈছিল। একেলগে আহি সকলো কথা বতৰাৰ পিছত জুবিনক লৈ আমি একেলগে প্ৰায় 13 জন 8 মাৰ্চৰ দিনা আবেলি মুম্বাইলৈ উৰা মাৰিছিলোঁ আৰু তেতিয়াৰ পৰাই ডক্টৰ মাথিউছৱালাৰ তত্ত্বাৱধানত জুবিনৰ চোৱা চিতাও আৰম্ভ হ'ল, চিকিৎসাও আৰম্ভ হ'ল। কিন্তু হঠাৎ 22 তাৰিখে জনতা কাৰফিউ আৰম্ভ হ'ল, কাৰণ তেতিয়ালৈকে ভাৰতবৰ্ষত বিশ্বৰ আন আন ঠাইৰ দৰে COVID-19ৰ সন্ত্ৰাস আৰম্ভ হৈ গৈছিল আৰু 24 তাৰিখৰ পৰা হঠাৎ লকডাউন আৰম্ভ হৈ গ'ল। সেইখিনি সময়ত আমাৰ ভয় লাগিছিল, যদি জুবিনক কিবা কাৰণত চিকিৎসকৰ অধিক তত্ত্বাৱধানৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি হঠাৎ কেনেকৈ চিকিৎসক ওচৰতে পাম। সেই কথা ভাবি ডক্টৰ মাথিউছৱালাৰ লগত আমি কথা পাতিলোঁ আৰু তেওঁ ব্যৱস্থা কৰি দিলে। তেওঁ য'ত নিয়মিতভাৱে উপস্থিত থাকে বাইকালাৰ বালাজী হস্পিটেল, তাতে তেওঁ গেষ্ট হাউচত আমাক 2টা সুইট ৰুম তেওঁ ঠিক কৰি দিলে। কাৰণ আমাৰ সৈতে সিদ্ধাৰ্থ আমাৰ নিজৰ ভাইৰ নিচিনা জুবিনৰ মেনেজাৰ অনবৰতে আমাৰ লগত আছিল আৰু আমাৰ বন্ধু, খুব ভাল বন্ধু পাৰ্থ প্ৰতিম গোস্বামী, তেওঁকো পাৰ্থ প্ৰতিম গোস্বামীক সকলোৱে চিনি পায়। তেওঁক জুবিনৰ সৈতে বাদ্যযন্ত্ৰ সংগত কৰা সকলোৱে মঞ্চত দেখিছে। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে পাৰ্থ আৰু সিদ্ধাৰ্থ আমাৰ সৈতে আছিল আৰু আমি বাইকালাৰ সেই বালাজী হস্পিটেলৰ গেষ্ট হাউচত আমি থাকিবলৈ ল'লোঁ আৰু প্ৰায় থাকিব লগা হ'ল 45 দিন। ইতিমধ্যে কৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছিল। মুম্বাইত থাকিলেও জুবিন অসমক লৈ এনে পৰিস্থিতিৰ বাবে বহু উদ্বিগ্ন হৈ পৰিছিল। নিজে যাব নোৱাৰিলেও বাৰে বাৰে অসমবাসীলৈ বিভিন্ন নিউজ চেনেল আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰি আছিল। মই জুবিন গাৰ্গে বম্বেৰ পৰা কৈ আছোঁ আৰু বম্বেত মই অলপ দিনৰ কাৰণে আহিছিলোঁ ইয়াত। মোৰ এটা প্ৰব্লেম হৈছিলে মাজতে, সেই প্ৰব্লেমটো দেখুৱাবৰ বাবে ডক্টৰৰ ওচৰলৈ আহিছিলোঁ আৰু অহাৰ পিছত এই কৰোনাৰ যিটো সন্ত্ৰাস গোটেই পৃথিৱীত খুব বেয়াকৈ বিয়পি পৰিল আৰু তাৰ কাৰণে আমি আকৌ অসমলৈ উভতি যোৱাটো বন্ধ কৰিবলগীয়া হৈছে অলপ দিনৰ কাৰণে। আৰু মোৰ বিশ্বাস আৰু 10-12 দিনৰ পিছত আমি আকৌ অসমলৈ ঘূৰি যাব পাৰিম, তেতিয়া লগে ভাগে লাগিম এই কৰোনাৰ বিৰুদ্ধে। এতিয়া আপোনালোকে সকলোকে লাগি থাকক, সকলোৱে চৰকাৰে যি কাৰ্যসূচী হাতত লৈছে কৰোনাৰ বিৰুদ্ধে তাত সহায় কৰক, সহযোগ কৰক। ময়ো মোৰ ফালৰ পৰা কাইলৈৰ ভিতৰত মই চিফ মিনিষ্টাৰ্ছ ৰিলিফ ফাণ্ডলৈ 1 লাখ টকা আপোনালোকক পঠাইছোঁ। আপোনালোকৰ কাৰণে যদি অকণমান কিবা কৰিব পাৰোঁ সেইটোৱে, তাৰ কাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবিম। পুনৰ মৰম জনাইছোঁ, সকলোৰে ভাল হওক। জয় আই অসম। रंग बदलता रहे, यूं ही चलता रहे, तेरे मेरे प्यार का कारवां, प्यार का कारवां। অসমৰ লগতে পৃথিৱীৰ যিটো বেয়া পৰিস্থিতি এটা সৃষ্টি হৈছে কৰোনা ভাইৰাছৰ কাৰণে, তাৰ কাৰণে আমি বিভিন্ন ধৰণে সাজু হ'ব লাগিব, মানসিকভাৱেও সাজু হ'ব লাগিব। আৰু মনোবিজ্ঞানীসকল যিসকল চাইকিয়াট্ৰিষ্ট যিসকলে মানুহক মানসিকভাৱে শক্তি যোগায় যুদ্ধ কৰিবলৈ, আগুৱাই যাবলৈ, তেওঁলোককো মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সলা পৰামৰ্শ আগবঢ়ায় আমাৰ ৰাইজক, যাতে ৰাইজে সবলভাৱে আগবাঢ়ি যাব পাৰে এই যুদ্ধৰ, এই কৰোনাৰ বিৰোধী যিটো যুদ্ধ, এই যুদ্ধলৈকে, সেইটোকে কামনা কৰিছোঁ। আৰু
আমি সদায় একেলগ হৈ আছোঁ, একগোট হৈ আছোঁ, সদায় একেলগ হৈ থাকিম। অসমীয়া হিচাপে কৰোণা ভাইৰাছ আমি নিৰ্মূল কৰিহে আনিম। ইয়াত বিভিন্ন ধৰণৰ কামত লাগি আছোঁ। মই গান বনাইছোঁ নতুন নতুন, বহুদিন গান বনোৱা নাছিলোঁ, কেইবাটাও নতুন গান বনাব ইয়াত। আৰু এক্সাৰচাইজ কৰিছোঁ মাজে মাজে, ফ্ৰী হেণ্ড এক্সাৰচাইজ। আৰু তাৰোপৰি চিনেমা চাইছোঁ, ভাল ভাল ধুনীয়া ধুনীয়া চিনেমা টিভিত। তেনেকুৱা এটা পেকেজ লৈ লোৱা হৈছে চিনেমাত। বিভিন্ন ভাষাৰ, পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ বিভিন্ন চিনেমা প্ৰত্যেক দিনাই চাইছোঁ। গানৰ লগত লাগি আছোঁ, চিন্তা কৰি আছোঁ অসমক লৈ কি কৰিব পাৰি, অসমবাসীৰ বাবে কিনো নতুনকৈ কৰিব পাৰি, সেইটো লৈ চিন্তা কৰি আছোঁ। আৰু কিতাপ মাজে মাজে কিতাপো পঢ়োঁ, দুই এখন কিতাপ ভাল ভাল কিতাপ আনিছোঁ। বহুদিন কিতাপৰ লগত সংস্পৰ্শ নাছিলে। চ' ইয়াত আহৰি সময়ত কিতাপ পঢ়াটো এটা অভ্যাসত পৰিণত কৰিছোঁ। চিনেমা চোৱা, কিতাপ পঢ়া, মিউজিক কৰা, আৰু বিভিন্ন বন্ধু বান্ধৱ আহিছে, তেওঁলোকৰ লগত বিভিন্ন কথা বতৰা পতা, সেইবিলাক কৰি আছোঁ। সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ যাতে মই সোনকালে ঘূৰি যাব পাৰোঁ। হস্পিটেলত থাকোঁতেই জুবিনে এই লকডাউনৰ সময়খিনিতে তেওঁৰ আহিবলগীয়া নতুন এলবাম চিলাৰ বহুকেইটা গীত কম্পজিশ্যনৰ কাম সমাপ্ত কৰিলে। তেওঁৰ ওচৰত বহুদিনীয়া এটা হাৰমনিয়াম, আইতাৰ দিনৰ প্ৰায় 80 বছৰ পুৰণি এটা হাৰমনিয়াম তেওঁৰ লগত আছিল, আৰু এখন গীটাৰ আছিল। সেই হাৰমনিয়ামখনত যেতিয়াই তেওঁ হাত বুলাইছিল, খুব সুন্দৰ সুন্দৰ সুৰ তেওঁ কম্প'জ কৰিব পাৰিছিল। আৰু সেই হাৰমনিয়ামটোতে আৰু গীটাৰখনৰ সহায়ত তেওঁ প্ৰায় 6টা গীতৰ কাম হস্পিটেলত থাকোঁতে সমাপ্ত কৰিছিল। এপ্ৰিলৰ দিনা হস্পিটেলৰ পৰা ৰিলিজ লৈ আমি ললিত হোটেল এপাৰ্টমেণ্টলৈ গ'লোঁ। তাত 2 BHK এটা এপাৰ্টমেণ্ট লৈ আমি থাকিবলৈ ল'লোঁ। লাহে লাহে দেখা গ'ল জুবিনৰ যেন লাহে লাহে এটা চাইক'লজিকেল ছেটবেক টাইপৰ এটা ছিটুৱেশ্যন ষ্টাৰ্ট হৈছে। গতিকে আমাক খুব চিন্তিত কৰি তুলিছিল সেইখিনি সময়ত। সিদ্ধাৰ্থ, মই আৰু পাৰ্থই আলোচনা কৰিছিলোঁ বাৰে বাৰে কি কৰা যায়। আৰু মই ইতিমধ্যে যেনেকৈ পাৰোঁ আমাৰ বন্ধু বান্ধৱৰ লগত কথা পাতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আবেদন কৰিছিলোঁ, মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ আবেদন জনাইছিলোঁ। আৰু কেনেকৈ কি সম্ভৱ হ'ব পাৰে, পাৰিলে চাৰ্টাৰ ফ্লাইট লৈ আহিব পাৰোঁ নে কি ধৰণৰ ব্যৱস্থা হ'ব পাৰে, তেনেকুৱা কথাবোৰ আলোচনা কৰিবলৈ আমি আৰম্ভ কৰিছিলোঁ। কিন্তু কোনোফালে একো বাট দেখা নাছিলোঁ, বাৰে বাৰে মাত্ৰ নিৰাশে হৈছিলোঁ। তেনেকুৱাতে শুনিলোঁ দেৱাশিষ দাই প্ৰায় 132জনমান কৰ্কট ৰোগী, হৃদৰোগী আৰু তেওঁলোকৰ এটেণ্ডেণ্টক বাছেৰে অসমলৈ লৈ যোৱাৰ যোজা কৰিছে, আৰু তেওঁলোকে প্ৰায় 6খন বাছ ঠিকো কৰিছে। আমাৰ অনুৰোধত তেওঁলোকে য'ৰ পৰা 6খন বাছ ভাড়ালৈ লৈছিল, তাৰ পৰা আমাৰ কাৰণেও এখন বাছ ঠিক কৰি দিলে। জুবিন আমাৰ অসম ভৱনলৈ COVID-19ৰ টেষ্ট কৰাবলৈ আহিছিলে, আৰু সেইদিনা আমাৰ অসম ভৱনত আমাৰ ৰোগীসকল যিসকল থাকে আৰু তেওঁলোকৰ অভিভাৱকসকলৰো COVID-19ৰ টেষ্ট চলি আছিলে। যিহেতুকে আমি চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক বিমান যোগে অসমলৈ লৈ যোৱাৰ এটা পৰিকল্পনা কৰা হৈছিলে। কিন্তু যা হওক, সেই পৰিকল্পনাত আমি সফল হ'ব নোৱাৰিলোঁ, আৰু তাৰ বাবে তাৰপিছত তেওঁলোকক আমি বাছেৰে লৈ যোৱাৰ এটা সিদ্ধান্ত ল'লোঁ। জুবিন যেতিয়া অসম ভৱনলৈ আহিছিলে, অহাৰ লগে লগে অসম ভৱনত আপুনি জানেই এটা একদম হুলস্থুলৰ পৰিৱেশ হ'ল। আমাৰ যিসকল নাজানো আমি কেনেধৰণে তেওঁলোকে গম পালে, আমাৰ প্ৰতিজন অতিথিয়ে কিবা নহয় কিবা উপায়েৰে তেওঁলোকে গম পালে। আৰু যদিও লকডাউন চলি আছিলে, তেওঁলোকক তললৈ আহিবলৈ আমি অনুৰোধ কৰিছিলোঁ নাহিবলৈ, কিন্তু তেওঁলোকে আমাৰ কথা শুনিবলৈ মন কৰা নাছিলে। কিন্তু যা হওক, কিছুমান নাহিলে, কিন্তু বহুতো ৰোগী তেওঁলোক তললৈ নামি আহিলে, আহি পেলাই জুবিনক লগ ধৰি তেওঁৰ লগত অকণ কথা বতৰা পাতি ফটো তুলিলে। COVID-19 টেষ্ট কৰোৱাৰ পিছত জুবিনে আমাৰ অসম ভৱনতে একাপ চাহ খাই তেওঁ আমাৰ স্পিনৰ যোনটো বেকয়াৰ্ড, তাতে তেওঁ অকণমান সময় বহিলে, আমাৰ লগত কথা বতৰা পাতিলে। গৰিমা আৰু মিউজিচিয়ানসকল তেওঁলোক অসম ভৱনৰ ওপৰলৈ গৈছিলে অকণমান অসম ভৱনটো চাবলৈ, আৰু হয়তো তেওঁলোকে কিছুমান ৰোগী আৰু অভিভাৱককো তেওঁলোকে লগ ধৰিলে। অলপ সময় থকাৰ পিছত জুবিনক আমি ললিতলৈ আমি উভতাই লৈ গ'লোঁ। আৰু আমি বৰ বিশেষ তেনেকৈ একোৱেই কৰা নাই দেই, আমি সেইটো বুলি ক'লে ভুল হ'ব। আমি বাছখন
লগত যোগাযোগ আমি স্থাপন কৰি দিছিলোঁ। বাকীখিনি জুবিনৰ টীমটোৱে গোটেইখিনি কাম নিজেই কৰি লৈছে আৰু 8 তাৰিখে তেওঁলোক ইয়াৰ পৰা অসমলৈ অভিমুখে তেওঁলোক মুম্বাইৰ পৰা তেওঁলোক যায় আৰু মই অত্যন্ত সুখী যে ৰাস্তাত একো অসুবিধা নোহোৱাকৈ তেওঁলোকে 4 দিনৰ যাত্ৰা কমপ্লিট কৰি তেওঁলোকে গৈ অসম পায়গৈ। হোটেল ৰেডিসন ব্লুত মই তেওঁলোকক লগ পাইছিলোঁ আৰু মই ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰোঁ যাতে জুবিন এতিয়া আকৌ অসমলৈ উভতি গৈ তেওঁৰ সৃষ্টিৰ যাত্ৰা তেওঁ আকৌ আৰম্ভ কৰে। জুবিন, গৰিমা আৰু তেওঁলোকৰ টীমে যাতে অসম তথা ভাৰতবৰ্ষক আৰু বহুত কিছু দিব পাৰে, তেওঁলোকৰ এটা অতি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। ধন্যবাদ। 8 মে ৰাতিপুৱা প্ৰায় 8:15 মানত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু দেৱাশিষ দা, ত্ৰিনয়ন সন্দিকৈ দা, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ, কাৰণ তেওঁলোকৰ প্ৰচেষ্টাতে আমাৰ এই যাত্ৰা আমি আৰম্ভ কৰিব পাৰিলোঁ, সম্পূৰ্ণ কৰিব পাৰিলোঁ। হেল্ল', ক'ত যাবা? ওলাইছা? গুৱাহাটীলৈ যাবা? আহিছোঁ আমি। ৰাতি নুশুলাই এক্সাইটমেণ্টত? কোনফালে ওলাইছে দাদা? যলৈকে লৈ যায় তালৈকে যাবা? এনে আদাবাৰী যাব ন? ডাইৰেক্ট হোম? ইতিমধ্যে আমি গম পালোঁ যে অসম ভৱনৰ পৰা দেৱাশিষ দাহঁতো সাজু হৈছে 6খন বাছত। তেওঁলোকে প্ৰায় 11, 11:30 বজাত তেওঁলোকৰো যাত্ৰা আৰম্ভ কৰিব। গতিকে আমি অগা পিছাকৈ গোটেই বাটটো আহি থাকিব পাৰিম। গতিকে সেইটো এটা সকাহ আছিল যে আমি একেবাৰে অকলশৰীয়া নহয়, আমি বাটত অন্ততঃ দেৱাশিষ দাৰ লগত সেই কানেকশ্যনটো ৰাখিব পাৰিম। আৰু তেখেতৰ যিহেতু বহুত সুন্দৰ যোগাযোগ ব্যৱস্থা আছে, তেওঁ বহু লোকক চিনি পায় বাটত, গতিকে সেইখিনি আমি সা সুবিধা পাম বুলি সেইখিনি আমাৰ ভৰসা এটা আছিল। আমাৰ অতি মৰমৰ দাদা আৰক্ষী অধীক্ষক পাৰ্থসাৰথী মহন্তদাই আমাৰ কাৰণে সকলোবোৰ যা যোগাৰ কৰিছিল আৰু সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ অসম আৰক্ষীক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক, অসম চৰকাৰক আৰু লগতে UP গভৰ্ণমেণ্টক, UP পুলিচক। বহুতে আমাক বহুত ধৰণে সহায় কৰিলে গোটেই বাটটো। দেৱাশিষ দা, ত্ৰিনয়ন দা, আমাৰ বহু বন্ধু বান্ধৱী সকলোকে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওলাই অহাৰ পৰা হাইৱে যেতিয়াই পালোঁ তেতিয়াৰ পৰা কিন্তু লাহে লাহে মনটো যিমান ভাল লাগি আহিছিল সিমান বেয়াও লাগি আহিছিল, কাৰণ আমি ওলাই অহা নাছিলোঁ কাৰণে দেখা নাছিলোঁ যে বাহিৰত মানুহৰ কেনেকুৱা অৱস্থা হৈছে। বহুত লোক, হাজাৰ হাজাৰ লোকক দেখিছিলোঁ খোজকাঢ়ি তেওঁলোকে নিজ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছিল, কাৰণ তেওঁলোক ইতিমধ্যে তেওঁলোকৰ হাতত কোনো কাম নাছিল, খোৱাৰ ব্যৱস্থা নাই, থকাৰ ব্যৱস্থা নাই, কি কৰিব? অন্য এখন ৰাজ্যত বা অন্য এখন ঠাইত অচিনাকিৰ দৰে হৈ তেওঁলোক থাকিব লগা হৈছে। নিজৰ ঠাইলৈ কেনেকৈ ঘূৰি যাব পাৰে, কোনো যাতায়াতৰ ব্যৱস্থা নাই, গতিকে খোজকাঢ়িয়ে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল। আমি ভাবিছিলোঁ হাইৱেবোৰ একেবাৰে খালী হ'ব, কিন্তু নহয়। বহুত ট্ৰাক, বহুত যাতায়াতৰ যান জঁট বাহনৰ, মানে আচৰিত ধৰণৰ এক অৱস্থা। আৰু একোখন গাড়ী, ট্ৰাকত, বাছত, য'তেই যেনেকৈ হয় ইমান মানুহ জাপি জাপি আহিছিল যে এনেকুৱা অনুভৱ হৈছিল যে মানৱ জীৱনৰ মূল্য একেবাৰে নাইকিয়াই হৈ গ'ল নেকি। লাহে লাহে আমি মহাৰাষ্ট্ৰৰ পৰা মধ্যপ্ৰদেশ বৰ্ডাৰত সোমালোঁ আৰু আমি প্ৰথম দিনৰ বাবে সকলো খোৱা বস্তু যোগাৰ কৰি লৈ আহিছিলোঁ, গতিকে একো অসুবিধা হোৱা নাছিল আৰু গাড়ীৰ ভিতৰতে আমি ক'তো ননমাকৈ সেইখিনিয়ে খাইছিলোঁ। খুব প্ৰয়োজন নহ'লে আমি পেট্ৰল পাম্পতো নৰৈছিলোঁ টয়লেট যাবৰ বাবে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আমি হল্ট কৰাৰ কথা আমি ডিচাইড কৰি আহিছিলোঁ, গতিকে সেইমতে সকলো ব্যৱস্থা কৰা হৈছিল। আমাক ফেয়াৰফিল্ড মেৰিয়ট গ্ৰুপৰ এখন হোটেল, আৰু তাত আমাক লক্ষ্ণৌ পুলিচে যথেষ্ট সহায় কৰিছিল। আপোনালোকে সকলোৱে চিনি পায় আনন্দ প্ৰকাশ তিৱাৰী, IPS আমাৰ অসমৰ, তেখেতে সেইখিনি আমাক ব্যৱস্থা কৰি দিছিল, কাৰণ তেওঁ UP বিহাৰ বৰ্ডাৰত তেওঁৰ ঘৰ, আৰু গতিকে সেইদিনা আমি লক্ষ্ণৌত থাকিলোঁ হোটেলত। পিছদিনা ৰাতিপুৱা আকৌ আমি ব্ৰেকফাষ্টৰ পিছত যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আনন্দ প্ৰকাশ তিৱাৰীজীৰ
সম্বন্ধীয় এজন ব্যক্তিয়ে আমাক ৰাস্তাত আমি যাতে ক'তো ৰ'ব লগা নহয় সেই ধৰণে তেওঁলোকে কথা পাতি থৈছিল আৰু বিহাৰ ইউ পি বৰ্ডাৰৰ যিটো চেক পইণ্ট আছিল তাত আমি আহি ৰোৱাৰ লগে লগে তেওঁ লাঞ্চ আৰু ডিনাৰ বেলেগে বেলেগে পেক কৰি আনি আমাৰ গাড়ীত উঠাই দিছিল কেনে ভাল লাগিছেনে আহি আছোঁ বোলো কেনে মজা মজা আজি বিচনা খালি যে আজি সোমাই এতিয়া গৰম কৰি আছে বিচনা গৰম কৰিছে অকল মুচতে ব্যস্ত জুবিন প্ৰতাপ সিং তেনেকৈ আমি আহিলোঁ আৰু 11 তাৰিখে ৰাতিপুৱা আমি শিলিগুৰিত একেবাৰে ডাইৰেক্টলি আহি ৰ'লোহি আৰু তাৰপিছত প্ৰায় 6 ঘণ্টামান আমি তাতে থাকি 12:30 বজাত আমি শিলিগুৰিৰ পৰা আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিছোঁ শিলিগুৰিৰ পৰা আহি থাকোঁতে আমাৰ লাহে লাহে আমি যাত্ৰা পথত যিমানখিনি পাৰিছিলোঁ ফূৰ্তি কৰি আহিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু যেতিয়া আমি বেংগল সোমালোঁ তেতিয়াৰ পৰা যেন আমাৰ উৎসাহ দুগুণ বাঢ়ি গ'ল আৰু আমাৰ ফূৰ্তিবোৰ লাহে লাহে বেছি বাঢ়ি আহিবলৈ ধৰিলে মনবোৰ একেবাৰে মুকলি হৈ গ'ল গতিকে খুব ভাল লাগিছিল সেইখিনি সময় কেনেকুৱা অনুভৱ 2 মাহৰ পিছত ঘৰলৈ উভতনি যাত্ৰা যাব মন যোৱা নাই কিন্তু তোমাৰ ভালে লাগি আছে হয় নেকি বম্বেত থাকি ভাল লাগিছিলে নে ৰাস্তাত থাকি ভাল লাগিছিল নাই জুবিনা বহুতৰ লগত থাকি ভাল লাগিছিলে হয় নেকি তই দেখোন গুৱাহাটী পাই মোক ব্লক কৰি দিয়া কথা লগে লগে ব্লক কৰিব পাহৰি গ'লো আপোনাক মই এতিয়া কৰিছোঁ তাত ব্লক কৰিলে তই মোক নেদেখা হৈ যাবি নেকি বাছ এতিয়া কোন আপুনি পাৰ্থপ্ৰতিম গোস্বামী হেল্ল' কেনেকুৱা ঘৰলৈ যাবলৈ পাই ভাল লাগিছেনে মানে ভালো বেয়াও ভাল লাগিছে গুৱাহাটী যাবলৈ বেয়া লাগিছে গৈ পেলাই যে আকৌ কৰোণা বাস্কেটত সোমাব লাগিব সেইটো অলপ দুখ লাগিছে এইফালে জুবিন গাৰ্গ পৃথিৱীৰ অন্য একো কথা নাই মুজ পকাবলৈ পালে হৈ গ'ল হয় নহয় কেনেকুৱা লাগিছে 2 মাহৰ পিছত ঘৰলৈ উভতনি যাত্ৰা জুবিন গাৰ্গ টোপনি ধৰিছে কোনো ধৰণৰ অনুভৱ নাই ঠিক আছে আমি এতিয়া অপেক্ষাৰত অসম পাবলৈ জয় অসম আহি লাহে লাহে আমি অসম বৰ্ডাৰ পালোহি আৰু সকলোৰে লগত তেতিয়ালৈকে ফোনৰ যোগেদি আমাৰ যোগাযোগ সকলো চলি আহিছিল গতিকে বাটত একো ধৰণৰ অসুবিধা আমি পোৱা নাছিলোঁ আৰু অসম বৰ্ডাৰ পাই ইমান ভাল লাগিছিল আৰু তাত পোৱাৰ লগে লগে আমি এই কথা ক'বই লাগিব যে গাড়ীখন প্ৰথমতে চেনিটাইজ কৰা হৈছিল আৰু সেই কামটো কিন্তু অন্য কোনো ৰাজ্যই কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল তাৰপিছতহে তেওঁলোকে এণ্ট্ৰি কৰিছিল আমাৰ সকলো কাগজ পত্ৰ চেক কৰিছিল আৰু তাৰ পৰা এস্কৰ্ট গাড়ী ৰেডি কৰি ৰাখিছিল গতিকে সেই ছিকিউৰিটিৰ সৈতে আমি ধুনীয়াকৈ প্ৰতিখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলোঁ আৰু প্ৰায় 2:45 আমি সৰুসজাই ষ্টেডিয়াম পালোহি তাতো সকলো ধৰণৰ যিখিনি কৰিবলগীয়া আছিল সোৱাব টেষ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনি ফৰ্মেলিটিজ কৰাৰ পিছত আমি ইতিমধ্যে গম পাইছিলোঁ যে আমি ৰেডিছন ব্লুত আমি কোৱাৰেণ্টাইন কৰিব লাগিব গতিকে ৰেডিছন ব্লুত আমাক কোৱাৰেণ্টাইন কৰা হ'ল আমি তালৈ গ'লোঁ 2 দিনৰ পিছত আমাৰ ৰিপৰ্ট আহিল নেগেটিভ গতিকে তেতিয়া আমি গম পালোঁ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰু পাৰ্থদাৰ পৰা যে আমি ঘৰলৈ ঘূৰি আহিব পাৰিম আৰু ঘৰত হোম কোৱাৰেণ্টাইন কৰিব লাগিব ইমান দীঘল যাত্ৰাৰ বাই ৰোড প্ৰথম কৰিছোঁ কেলকাতাৰ পৰা গুৱাহাটী মই আহিছোঁ গাড়ী চলাই কিন্তু এনেকৈ বম্বেৰ পৰা গুৱাহাটী যথেষ্ট দূৰ 28 কিলোমিটাৰ আমি বাছত আহিছোঁ সিমান ফিল কৰা নাই খালি লাহে লাহে আহিবলগীয়া হৈছে বহুত ট্ৰেফিক জাম বহুত হাজাৰ হাজাৰ মানুহ ঘূৰি আহি আছে ঘৰলৈ বিভিন্ন ঠাইৰ পৰা সেইকাৰণে বেছি স্পীডত আহিব পৰা নাই কাৰণে 5 দিন লাগিলে খোৱা বোৱাৰ বিশেষ প্ৰব্লেম হোৱা নাই মিলাইছোঁ যেনেকৈ কৰা তেনেকৈ আৰু মন গ'লে শুইছোঁ শুবও জেগা আছিলে বাছখনত মন গ'লে বহি আহিছোঁ মন গ'লে জেগা চাই আহিছোঁ বেছিকৈ ওলাই মেলি যোৱা নাই টয়লেট লাগিলে ক'ৰবাত ৰৈছোঁ বাকী ঠিকেই ভালেই যাত্ৰা খালি সদায় কৰিব নোৱাৰি জীৱনত এবাৰ দুবাৰ যাত্ৰা ভালেই লাগে বেয়া লগা নাই খালি ঘূৰি আহি ভাল লাগিছে নিজৰ ঠাইত